এইটো বেয়া হলে আপোনালোকে গ্যাস এজেন্সিত দি দিলে ৰিপ্লেসটো কৰি দিব ৰেগুলেটৰ ফ্ৰী অফ কষ্ট নেকি ফ্ৰী অফ কষ্ট হেল্ল' গাইছ একটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে জানেনে আপোনালোকে 1 টকাও খৰচ নকৰাকৈ 50 লাখ টকালৈকে আপোনালোকে বীমা লাভ কৰি আছে এই বীমা বা এই ইনস্যুৰেন্স কিহৰ হয় জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই গৈ থাকিব গাইছ আপোনালোকৰ সকলোৰে ঘৰত নিশ্চয়কৈ LPG কানেকশ্যন আছে এয়া ভাৰত গেছে হওক ইণ্ডিয়ান গেছে হওক বা HP গেছে হওক আপোনালোকে যেতিয়াই কানেকশ্যনটো লয় তেতিয়াই আপোনালোকৰ নামত 50 লাখ টকা পৰ্যন্তলৈকে ইনস্যুৰেন্স পাই থাকে এই ইনস্যুৰেন্সটো আপোনালোকে কেতিয়া পাব জানেনে যেতিয়া আপোনালোকৰ ঘৰত ভগৱানে নকৰক সিলিন্ডাৰ যদি ব্লাষ্ট হৈ যায় আৰু এই সিলিন্ডাৰ ব্লাষ্টত আপোনাৰ কোনোবা যদি ডেথ হয় বা কোনোবাই যদি ইনজৰ্ড হয় বা আপোনাৰ প্ৰপাৰ্টি যদি ড্যামেজ হয় তেতিয়া আপোনালোকে এই ইনস্যুৰেন্সটো ক্লেম কৰিব পাৰিব এই ইনসিডেন্টত যদি আপোনাৰ কোনোবা যদি ডেথ হৈ যায় পাৰ পাৰ্সন 5 লাখলৈকে পাব এই সকলোখিনি কথা ময়ো গম পোৱা নাছিলোঁ আমাৰ গ্যাস এজেন্সিৰ পৰা ইনস্পেকচনৰ কাৰণে এজন মানুহ আহিছিলে নেক্সট ডেটটো কোন মেনশন থাকিব নেক্সট ডেটটো ইয়াতে আমি লিখি দিওঁতো আমি গম পাই যাওঁ 29 অটোমেটিক আহিব mandatory এইটো বেয়া হলে আপোনালোকে গ্যাস এজেন্সিত দি দিলে ৰিপ্লেসটো কৰি দিব ৰেগুলেটৰ ফ্ৰী অফ কষ্ট নেকি ফ্ৰী অফ কষ্ট বেয়া হলে গাইছ ইনস্পেকশন কমপ্লিট হোৱাৰ পিছত এনেকুৱা এখন ৰিসিপ্ট দি থৈ গৈছে আৰু ইনস্পেকশন চাৰ্জ লৈছে 237 টকা ইয়াতে লিখাই থাকে এই মানুহজনে সকলোখিনি বুজাই থৈ গৈছে সেইকাৰণে মই ভাবিছোঁ আপোনালোককো এই কথাখিনি জনাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায় আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন এই ইনস্যুৰেন্সৰ বিষয়ে আপোনালোকে আগে পিছে জ্ঞাত আছিল নে আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে